নাই, মই ইতিমধ্যে প্ৰচাৰতে আছোঁ আৰু সেই পৰিপ্ৰেক্ষিততে আজি গড়েশ্বৰ ভোগপুৰ এই ময়দানত আহি পাইছোঁ। তো আজি ইফতাৰ পাৰ্টি এটা আছিলে, আপোনালোকে দেখিলেই সচককৈ। তো আমাৰ ইউথ চেলৰ সভাপতি ৰাকেশ ব্ৰহ্ম আৰু মাইনৰিটি চেল কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত এটা কাৰ্যসূচী চলি আছে গোটেই শ্ৰীৰামপুৰৰ পৰা ওদালগুৰিলৈ। তো সেই ওদালগুৰি কোকৰাঝাৰৰ পৰা চিৰাং গোসাইগাঁৱৰ পৰা আহি আজি তামোলপুৰ পালে। তামোলপুৰত আমি ৰাতিপুৱাৰ পৰাই গোটেই তামোলপুৰ এৰিয়াবোৰ ঘূৰি শেষত আমি ভোগপুৰ আহি পালোঁ। তো এইটো এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে প্ৰচাৰৰ কাৰণে অহা হৈছে। তো মই আগন্তুক বিধানসভা নিৰ্বাচনত গড়েশ্বৰ যি নৱগঠিত সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশী আশা কৰিছোঁ দলে দিব আৰু দিলেই মই নিশ্চিতভাৱে জয়ীও হ'ম। তো এইখিনিয়ে মোৰ বিশেষ। দুটাকৈ পৰিষদীয় সমষ্টি BPF দখল তেওঁলোকৰ ভোট বেংক ভাঙিবলৈ আপোনালোক কেনেকুৱা নাই, এইটো সম্পূৰ্ণ ৰণকৌশল আছে আমাৰ। দলীয় ষ্ট্ৰেটেজি ইতিমধ্যে লোৱা হৈছে। তো ইয়াত আমাৰ সমষ্টি হিচাপত এজন বিজেপিৰ EM, দুজন BPF-ৰ EM আছে। কিন্তু আমি যিটো শুনিবলৈ পাইছোঁ ইয়াত BPF-এ বিজেপিক এৰি দিছে। তো নিশ্চিতভাৱে BPF আৰু বিজেপিৰ মাজতো এটা তলতীয়াকৈ এটা সংঘাত চলি আছে, আমি জানো। তো সেই সংঘাতৰ পৰা আমি কিমান ফলৱতী হওঁ সেইটো পিছৰ বিষয়। কিন্তু আমাৰ যিটো দলীয় যিটো ষ্ট্ৰেংথ, তো পূৰ্বৰ যিবিলাক ৰেকৰ্ড আৰু বৰ্তমানৰ যিটো আমাৰ স্থিতি, খুব সবল স্থিতিত আছোঁ। গতিকে EM থকা নথকাক লৈ আমি খুব চিন্তিত নহয়। তো আমাৰ যিখিনি ৰাইজৰ যি জনসমৰ্থন, গোটেই গড়েশ্বৰ সমষ্টি, শুক্লাইচাৰপাং আৰু নাগৰীজুলিৰ জনসাধাৰণৰ যিটো শেহতীয়া যিটো চিটুৱেশ্যন, এইটোৰ ওপৰত আমি সম্পূৰ্ণ বিশ্বাসী এইবাৰ আমাৰ পক্ষলৈ মানুহ আহিব। আজি আপোনালোকে শুনিছেই, বজালীত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে আমি ইতিমধ্যে BPF-ৰ লগত এলায়েন্স কৰিছোঁ। 4টা বিজেপিৰ, 11টা BPF-ৰ। UPPL আমাৰ লগত নাই। যদি বুজা পৰা কৰে BPF-ৰ লগত কৰিব লাগিব। একেই খন্তেক সময় পূৰ্বে ৰাকেশ ব্ৰহ্মই কথাখিনি কৈছেই। যোৱা BTC নিৰ্বাচনত BJP ৰোল লোৱা কাৰণেই হাগ্ৰামা মহিলাৰে 28টাকৈ চিট পাবলৈ সক্ষম হৈছে, ইনক্লুডিং গড়েশ্বৰ পৰিষদ। যদি BJP ৰোল নল'লেহেঁতেন সেই সময়ত মহেশ্বৰ বসুমতাৰী আজি পাৰিষদ হ'ব নোৱাৰিলেহেঁতেন। তো একেই প্ৰভাৱটো এতিয়া আমাৰ পক্ষত আহিব বুলি আমি বিশ্বাসী। কাৰণ মানুহে সন্দেহ কৰি আছিল আৰু BTC বাসিন্দা বিভ্ৰান্ত হৈ আছিল। এতিয়া আমি NDAৰ লগত থাকিম নে কাৰ লগত থাকিম। আৰু আঞ্চলিক যি শক্তি BPF আৰু UPPL, মানুহ UPPLৰ লগত আছিল। UPPL BJPৰ লগত থকাৰ কাৰণে যোৱা পাৰিষদ নিৰ্বাচনত মানুহখিনি BPFৰ পক্ষত গ'ল। আকৌ একে ৰাতিৰ ভিতৰতে BPF BJPত গ'ল। এতিয়া মানুহৰ বিভ্ৰান্তিত আছিল, কিন্তু আজিৰ পৰা মই স্পষ্ট হৈছে UPPL NDAৰ লগত নাই। এককভাৱে আমি 15টা সমষ্টিত খেলিম। তো এইটো আমাৰ দলীয় সভাপতি বাৰম্বাৰ মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে আৰু দলীয় এইটো সিদ্ধান্তও হৈছে। গতিকে এই যিটো আমাৰ যিটো ধাৰা, এই ধাৰাত আমি এইবাৰ গড়েশ্বৰ সমষ্টিটো আমাৰ হাতলৈ আনিব পাৰিম।